চিপ জুৰি এডাল এডাল ওলোমাই দিছে। পুনৰবাৰ মানুহক এই গামোচাৰ মাধ্যমেৰে UPPL দলৰ কাৰ্যকৰ্তাসকলে মাধমাৰ সোধাব বিচাৰিছে। আমাৰ কাৰণে সেইখন গামোচা দেখাত গামোচা, কিন্তু মই ভাবোঁ সেইখন গামোচা নহয়। ঘূৰি ফুৰিছে, সেয়া গামোচা নহয়, আচলতে সেয়া চিপ জুৰিহে। এই গামোচাখন আপোনালোকে সন্মান বুলি নাভাবিব। আপোনালোকৰ গলত মই পুনৰবাৰ কৈছো, UPPLৰ প্ৰাৰ্থী পবিত্ৰ বড়োৰ উত্থান দেখা পাই ভিক্টৰ দাস শংকিত হৈছে আৰু শংকিত হৈ তেওঁক এই ধৰণৰ কথা ক'বলৈ বাধ্য হৈছে। তেওঁলোকে কয় যে সনাতনী সংস্কাৰ মানে সনাতন হিন্দু ধৰ্ম, কিন্তু এই অসমীয়া সমাজ ব্যৱস্থা বা হিন্দু ধৰ্মৰ আন এটা অংশ হ'ল যে গামোচাখন। আৰু এই গামোচাক লৈ যেতিয়া নেকি তেওঁলোকে ক'ব যে এইখন চিপ জৰি বুলি, গতিকে এইটো ক্ষমতাই মূৰত ধৰাৰ লক্ষণ আৰু ক্ষমতাই মূৰত ধৰিছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ অসমীয়া সমাজৰ, অসমীয়া সংস্কৃতিৰ যিটো আমাৰ মূল বস্তু গামোচা, তেওঁ UPPLে দিয়ক, BJPয়ে দিয়ক, কংগ্ৰেছে দিয়ক, যিয়ে নিদিয়ক, গামোচাটো গামোচা আৰু এই গামোচা আমাৰ অসমীয়াৰ স্বাভিমান। গতিকে এই অসমীয়াৰ স্বাভিমানক BJPৰ এজন প্ৰতিনিধিয়ে পাহৰি গৈছে, আৰু পাহৰিছে কিহৰ কাৰণে, যে ক্ষমতাৰ লালসাত, ক্ষমতাই মূৰত ধৰিছে। গতিকে মোৰ ক'বলগীয়া নাই, তেওঁলোকৰ এয়াই সংস্কাৰ। BJP যে কৈ থাকে সংস্কাৰ মানে আৰু কিবা কিবি, গতিকে সংস্কাৰৰ এটা উদাহৰণ। ক'লোঁ কি যে গামোচাটো বা আৰনাইটো আমি ভাবিছোঁ যে বড়োটো অসমীয়া সমাজৰ আন এটা অংগ। গতিকে এই বড়োসকলে বা UPPLটো অকল বড়োৰে ৰাজনৈতিক দল নহয়। গতিকে UPPLে গামোচা বা আৰনাই যিকোনো বস্তু দিব পাৰে। গতিকে এই আৰনাই বা বিহুৱানখন বা গামোচাখনক এই যে এটা বেয়া শব্দ কৈছে, এই শব্দটো ধিক্কাৰ জনাইছোঁ, গৰিহণাযোগ্য। গতিকে ভিক্টৰ দাসৰ ক্ষমতাই মূৰত ধৰিছে, মই এইটোকে ভাবিছোঁ। আমাৰ 44 নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ BJPৰ প্ৰাৰ্থী ভিক্টৰ দাস ডাঙৰীয়াই আমাৰ UPPL দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াৰ বিষয়ে তেখেতে এটা মানে খুব বেয়া কথা কৈছে, আৰু এটা তেখেতে জানি কৈছে নে নাজানি কৈছে আমি অৱগত নহয়। আচলতে তেখেতৰ হয়তো সেইখিনি জ্ঞান নাই চাগে। তেখেতে আমাৰ বিগত সময়ছোৱাত আমাৰ পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াই আমাৰ বিভিন্ন বজাৰ বা বিভিন্ন সামাজিক অনুষ্ঠানবিলাকত তেখেতে ৰাইজৰ লগত চিনাকি হ'বলৈ গৈ একোখনকৈ গামোচা দিছিলে, আৰু সেই গামোচাখনক তেওঁ বিৰূপ মন্তব্য কৰিছে। আচলতে এই গামোচাখন আমাৰ অসমীয়া জাতিৰ এটা স্বাভিমান, এই স্বাভিমানক তেখেতে আঘাত ঘানিছে, আৰু তেখেতে সেই গামোচাখনক চিপ জৰিৰ লগত তুলনা কৰিছে। তেখেতে জানে, তেখেতে এই কথাটো জানিব লাগিছিলে যে এজন অসমীয়া সন্তান হিচাপে এখন গামোচা আমাৰ অসমীয়া জাতিৰ কাৰণে কিমান মূল্যৱান। এটা স্বাভিমান, অসমীয়া গামোচা এখন এটা স্বাভিমান, আৰু সেই স্বাভিমানক তেখেতে আঘাত কৰিছে। অকল গামোচাখনক অপমান কৰা নাই, এটা জাতিক অপমান কৰিছে। গতিকে এই কথাত তেখেতে নিশ্চয় গৰিহণাৰ পাত্ৰ। আমি তেখেতক ধিক্কাৰ জনাইছোঁ। পৰৱৰ্তী সময়ত যাতে এনেকুৱা মন্তব্য দি তেখেতে আমাৰ অসমীয়া জাতিটোক অপমান নকৰে। তেখেত এজন ৰাইজৰ প্ৰতিনিধি হৈ সামান্য যদি জ্ঞানখিনি নাই তেখেতৰ, এইটো নিশ্চয় আমি বিচাৰযোগ্যৰ বিষয়। গতিকে তেখেতক আমি UPPL দলৰ তৰফৰ পৰা আমি সকীয়াই দিছোঁ। পৰৱৰ্তী সময়ত আমাৰ এই অসমীয়া জাতিক অপমান কৰা এইটো আমি সহ্য নকৰিম। আমি UPPL দলৰ পৰা তেখেতক ধিক্কাৰ জনাইছোঁ। আমাৰ তামোলপুৰ জিলা যুৱ শাখাৰ তৰফৰ পৰা আমি তেখেতক ধিক্কাৰ জনাইছোঁ। পৰৱৰ্তী সময়ত যাতে এই গামোচাখনক কোনো চিপ ৰুচিৰ লগত তুলনা নকৰে, তেখেতক আমি সকীয়াই দিছোঁ। মই কৈছোঁ এইটো আমাৰ অসমীয়া গামোচাখন এখন স্বাভিমান, আমাৰ জাতিৰ স্বাভিমান। এই স্বাভিমানক তেখেতে অকল গামোচাখনক অকল পবিত্ৰ কুমাৰ বড়োক অপমান কৰে, এটা আমাৰ জাতিক অপমান কৰিছে। এখন অসমীয়া গামোচা আমাৰ অসমীয়া জাতিৰ কাৰণে কিমান মূল্যৱান সেই কথাটো তেখেতে হয়তো বিবেকহীন, তেখেতে নাজানে, আৰু সেই নাজানি কিনে তেখেতে এই মন্তব্যটো কৰিছে। আমি ধিক্কাৰ জনাইছোঁ, আমাৰ দলৰ তৰফৰ পৰা অসমীয়া ল'ৰা হিচাপে তেখেতক ধিক্কাৰ জনাইছোঁ। পৰৱৰ্তী সময়ত যাতে এনেকুৱা বিৰূপ মন্তব্য তেখেতে নকৰে। এইটো আচলতে আমাৰ অসমীয়া জাতিৰ এটা পৰম্পৰা। এজন মানুহৰ লগত চিনাকি হ'বলৈ গৈছে, এখন গামোচাৰে চিনাকি হ'বলৈ খুব সুন্দৰ এটা পদক্ষেপ। এখন অসমীয়া স্বাভিমান গামোচা লৈ কেনে মানুহজনৰ লগত চিনাকি হৈছে, খুব সুন্দৰভাৱে মনৰ ভাৱ আদান প্ৰদান কৰিছে। ইয়াত কোনো বিতৰ্কিত কৰিব লগা কথা নাছিলে। তেখেতেও এজন প্ৰতিনিধি, তেখেতেও তেনেকুৱা কাম কৰক, আমাৰ ক'ব লগা একো নাই। আমাৰ পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া তেখেত যথেষ্ট অভিজ্ঞ মানুহ, দুবাৰকৈ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পৰা তেখেতে MCL হৈছে। তেখেত ৰাজনৈতিকভাৱে যথেষ্ট অভিজ্ঞ ব্যক্তি। তেখেতে এজন মানুহৰ ওচৰত যেতিয়া গৈছে, এখন গামোচাৰে তেখেতে পৰিচয় লৈছে, তেখেতে কথা বতৰা পাতিছে, তাত এনেকুৱা বিৰূপ মন্তব্য কৰিবলগীয়া কোনো কথা নাছিল। গতিকে এইটো কথাই অকল তেখেতক মানে আঘাত কৰা নাই, এইটো অসমীয়া জাতিক এটা আঘাত কৰিছে, অসমীয়া স্বাভিমান গামোচাক আঘাত কৰিছে। এই বিষয়টো আমি তীব্ৰ গৰিহণা জনাইছোঁ।